Hey dosto, welcome to my second channel Dimpus Blog. Saok অসমৰ যিবিলাক লোক সংস্কৃতি আছে, লোক গান আছে, অসমৰ গানবিলাক আগুৱাই নিয়াটো আমাৰ দায়িত্ব হয়। সেইবাবে আজি এটা গানৰ শুটিংত গৈ আছো। গান মানে সুভাষদা আছে কেনেকুৱা গান এইটো? এইটো আমাৰ লোকসংগীতৰ ওপৰত গীত নাগাৰা নাম দিহা নাম বীৰ নাম জুনা নাম আই নাম ধাই নাম নাও খেলৰ নাম এইবিলাকৰ ওপৰত মোৰ গানটো বনোৱা হৈছে মানে অলপমান গানটো যদি 10 সেকেন্ড দিহিঙে দিপাঙে কতনা ঘূৰিলো তোৰে মান শুনি কতুতে নাপালো তোৰে ঐ কৃষ্টি বিশ্বতো জ্বলিছে লুইতৰ চাপৰিয়ে ৰিঙিয়াই মাতিছে তো বলক অসমৰ লোক সংস্কৃতিৰ ওপৰত বনোৱা এই গানটোৰ শুটিঙত যাওঁ কিন্তু কণী লৈ যাব লাগিব হে কণী মেইন কিয় কণী মেইন গম পাব আৰু অনলি কণীয়ে মেইন নহয় ৰুটিও মেইন আৰু কিবা কিবি লৈ ওলাইছে মাছ মাংস আছে নেকি না কি এই কিবা হ'ব আজি বম খানাও হ'ব চাগে বলকচোন ফুটে আজি শুটিং হ'ব ফালি দিম আজি তো এতিয়া সুভাষদা যাব সৌখন গাড়ীত কাৰত আৰু মই এইখন বাইকত যাম বৈশিষ্ট্যলৈকে যাম মানে আপুনিও বলক দিম আহক আপোনাক এটা কণী তো বহক পিঠিত মানে পিছত আৰু এতিয়া মোৰ বাইকখনৰ স্পীড চাওক 75-78ত চলাই আছো কিন্তু সুভাষদা নাই আগত গুচি গ'ল কিমানত ফালিব লাগিব ৱেগনাৰখন ভাবি চাওক বা কি ফালিছে মই চেষ্টা কৰোঁ বহুত ঠাইতে ভিডিঅ' বনাবলৈ কিন্তু বৈশিষ্ট্য মন্দিৰত তেনেকুৱাকৈ বনোৱা নাছিলোঁ গুৱাহাটীৰ আজি বনাম ভাল লাগিব সেৱা কৰিম কিন্তু তাৰ আগতে বাইকখন থৈ দিওঁ ৰ'ব আৰু পাৰ্কিঙৰ পইচাটো এই মই কিয় দিম এই সুভাষদা দিব গান তো আহি পালোঁ বৈশিষ্ট্য মন্দিৰ আৰু এতিয়া সুভাষদাৰ মেকআপ চলি আছে পুৰা চাওক যিবিলাকেতো সুভাষদাক চিনি পায় যিবিলাকে নাপায় এই ৰাস্তাৰে আহি থকা মানুহবিলাকে ভাবিছে যে দৰা সাজি আছে নেকি কইনা আহি আছে ইয়াত বিয়া হ'ব বা পলাই লৈ আহিছে সুভাষদা এতিয়া বিয়া পাতিব ইয়াত সেনেকুৱা হৈছে তাৰমানে কেছটো তো আমাৰ লগত অংশুদা আছে এখেতে ড্ৰোনো চলাব কেমেৰাও চলাব পুৰা মজাকৈ ভিডিঅ'টো বনাব চাই থাকিব ৰ'ব এইবিলাক বহুত বৰিং কাম আজি গম পালোঁ মানে বহুত টাইম লগাই দিয়ে মেকআপ চেকআপ কিবা কিবি এইবিলাক এটা পানী খাওঁ ৰ'ব আগতে ডিম্পু প্ৰথম মোৰ দোকানত প্ৰথম পাণটো পিনে আহিলোঁ সুভাষদা পুৰা ৰেডি নেকি সকলোৱে বিয়া বুলি ভাবিছে আপোনাৰ কৈ লাভ নাই আৰু তাকেতো সকলোৱে বিয়া বুলি ভাবিছে আচলতে বিয়া নহয় আমাৰ এটা ধুনীয়া গীতৰ এটা এতিয়া এই যিটো গান বনাই থকা হৈছে পুৰা ভিডিঅ' সহ মোৰ এই ব্লগটোৰ তলৰ ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে যাব চাব চাওক এইবাবেই কৈ আছোঁ কাৰণ অসমৰ লোক সংস্কৃতিটো আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব হয় আৰু ইয়াত ব্যৱহাৰ কৰা হ'ব ভোৰতাল এইটো ভোৰতাল বুলি মানে নৰ্মেল তাল আৰু এইটো পাৰ্থক্য আছে আমাৰ সেইটো ভোৰতাল বুলিয়ে কয় এইটো কিন্তু এটা ভোৰতাল নৃত্য এটা আছে মোৰ গানটোত ভোৰতাল থাকিব ভোৰতাল থাকিব সত্ৰীয়া থাকিব নাও খেল থাকিব এনেকুৱা বিভিন্ন মানে লোককৃষ্টিৰ সমাহাৰ হ'ব মানে চাউণ্ড ইমান নাই এইটো জাষ্ট এটা শ্ব' টাইপ বস্তু ডান্সৰ কাৰণে আৰু আপোনালোকে বৈশিষ্ট্য মন্দিৰৰ কাষত যিটো নদী দেখে এইটো নদীটো কি খাইন্ধা ললিতা কান্তা খাইন্ধা ললিতা কান্তা মানে তিনিটা নদী লগ হৈছে তিনিটা 1 2 3 ৱাও পাঠক মানুহ নাজানে এইবিলাক সকলো আৰু ভিডিঅ'টো শ্বুট হ'ব এইটো কেমেৰাৰে এইটো কি Sony A7 Mark III Sony A7 Mark gimbal আছে আচ্ছা জিঅন গিম্বল ৱাও মুম্বাই কান নিখিলে এইটোৰে ব্লগ বনাই কিন্তু এইখন লেন্স নহয় বাৰু ৱাইড এংগেল লেন্স হয় এতিয়া এটা বস্তু দেখাই দিছোঁ ভাল পাব আপোনালোকে চাওক সৌ তাত হৈ আছে ভোৰতাল নৃত্য আৰু এই মানুহজনে মন্দিৰত আহিছিল তো এই মানুহজনে কি কৰিলে নিজৰ চুইচটি বা মোবাইলটো উলিয়াই ৰেকৰ্ড কৰি আছে গানটো ভাবকচোন কিমান ভাল পায় অসমৰ এইবিলাক লোক সংস্কৃতিক যদি বেলেগ গানৰ শ্বুটিং চলি থাকিলহেঁতেন কিবা আধুনিক নৃত্যৰ কৰিলেহেঁতেন নে নিশ্চয় নকৰিলহেঁতেন এয়ে হৈছে মৰম কয় মৰম চাওক না এখেতক কি ক'ম আৰু আৰু এইবাৰ হ'ব ইয়াত শ্বুটিং বা নদীটো দেখি এটা কথা মনত পৰিছে সৰুতে মই ইয়াত একবাৰ কটি ঠেকচা খাই পৰিছিলোঁ মানে এই পিকনিকত আহিছিলোঁ চাগে আৰু এতিয়া এই নিজৰাটোত শ্বুটিং কৰিবলৈ চেষ্টা কৰি থকা হৈছে মানে প্ৰতিটো শিলত এজন নাচনি দি ইয়াৰ পৰা কেপচাৰ ল'ব ৱাও তামাম
এটা কথা লক্ষ্য কৰিছোঁ এইবিলাক কামত কষ্ট আছে মোৰে ভাল দিয়ক কেমেৰাটো উলিয়াই আৰু সেই ৰস্ত হৈ গ'ল কিন্তু সেই ৰস্তৰ দৰে নহয় এইবিলাক কাম অলপমান কষ্ট আছে দিনটো গুচি গ'ল এটা গানৰ শ্বুটিঙৰ নামত এতিয়া মানে আমি অলপমান শ্বুটিঙৰ পৰা আহিলোঁ আৰু মনে মনে এতিয়া এই ৰুটিবিলাক খাম আমি এই কণী ৰুটি মই যি দেখাইছিলোঁ সেইবিলাক আছে কণী পূৰা ৰুটি মাৰি আছোঁ মনে মনে সিহঁত আহি নাপাওঁতে কাৰণ থাকিব নোৱাৰোঁ ইহঁত অহালৈকে যাব লাগে মই ঘৰত 2টা বাজিলে প্ৰায় এতিয়া জোতা চেণ্ডেল সেই পিন্ধা নাই আৰু এতিয়া শেষত এটা লাষ্ট শ্বুটিং হ'ব অলপমান আগত আৰু সেইবাবে আমাৰ গৌৰৱ ভাই গাড়ী চলাই আছে চাওক গাড়ী চলাব কৰি কালে শিকিলা নিজে তো আমি গৈ আছোঁ বাইকেৰে সুভাষ দা গাড়ীৰে আহিব লওক আৰু 2টা কণী কম আছে কাৰণ তো বাইকখনে পইচা নাথাকে এইটো বাইক তো আমি গৈ আছোঁ বৰপথাৰ নেক্সট তাতে বিহু সেই হ'ব মানে শ্বুটিং হ'ব ভাই ৰাস্তা কোৱাতে ৰাস্তা এয়া পালোঁ কাঠৰ দলং চাব পাৰে আৰু কাঠৰ দলঙৰ কাষেৰে তো ক'ত আছে বৰপথাৰ ওচৰত সেই বৰপথাৰৰ পৰা অলপমান দৃশ্যাংশ বুলি দেখুৱাই শ্বুটিঙৰ মই ঘৰত যাম আৰু ভিডিঅ'টো সমাপ্ত কৰিম আপোনালোকে তলৰ লিংকটোৰ পৰা সুভাষ দাৰ অৰিজিনেল ভিডিঅ'টো চাবলৈ যাতে অলপ নাপাহৰে কাৰণ লাডাখত আহিছোঁ লাডাখ যেনে পাই না চাওক না বাপৰে কেনেকুৱা ঠাই আৰু ইয়াত যিটো শ্বট হ'ব সেই শ্বটত কথক ডেন্স হ'ব নহয় জানো কথক তো কথক ডেন্স কৰিব কি নাম আছিলে তোমাৰ কথক ডেন্স হ'ব অলপমান দেখাই দিব পাৰি কেনেকুৱা অলপমান এনে অলপমান আৰু মই যে হেল্থ মুভমেণ্ট আৰু ভৰি তৎকাৰ হয় আচ্ছা তো এইটো ইয়াত হ'ব শ্বুট আৰু গানটো ধুনীয়াকৈ লগাই দিয়া হ'ব মানে বিহু আছে তাৰপিছত মই ইমান নাজানোৱে সকলোবিলাক অসমৰ সংস্কৃতিৰ ওপৰত বনোৱা এটা ভিডিঅ' হয় এইটো মানে গান এটা জনকৃষ্টি তো এইটোৱে আছিল মোৰ সৰু সুৰা মিনি চুটি ব্লগ চাওক এটা কথা কওঁ লেবেল দিয়া বুলি নাভাবিব মা কচম বহুতে মোক ফোন কৰে যে আমি কিবা এটা ভিডিঅ' বনাম বা আমি কিবা গান এটা বনাম তই আহিবিচোন অলপমান ব্লগ কৰি দিবি কিন্তু সকলোৰে বিদ্যা মই নাযাওঁ এতিয়া সুভাষ দাই কি কৰি আছে অসমৰ লোক সংস্কৃতিটো আগবঢ়াই নিবলৈ চেষ্টা কৰি আছে বা এনেকুৱা গানত ভিডিঅ' বনাই ভাল লাগে বা সেই ভাল লাগে কিন্তু এনে কিবা আধুনিক নৃত্য কিবা এটা গাইছে তাতে কিবা ভিডিঅ' কি তাৰমানে তো আশা কৰোঁ সকলোৱে যাতে অসমৰ এই বুজি পাইছে কিমান বুকিম আৰু বাই বাই